আমাৰ গোৰ্খাসকলৰ বিশেষকৈ সমস্যাটো হৈছে মাটিৰ সমস্যা। যেতিয়া দি আছে আমাৰ ৰাছিন পানী হাউজিং এইকেইটা একো নালাগে। এখন গোৰ্খাসকলৰ সমস্যা খালি আমাক লাগে মাটিৰ পট্টা। এই বিষয়ে আপুনি নিসীমা আঞ্চলিকৰ হৈ পেলাই আপুনি কি ক'ব বিচাৰিছে? আমি যেতিয়া গভৰ্ণমেণ্টত আহোঁ আগতেও যেতিয়া হাগ্ৰামাস্থান গভৰ্ণমেণ্ট আছিলে তেতিয়া আমি আপোনালোকক দেখালো যে মাটিৰ পট্টা দেউশ্ৰীক দিয়া, শান্তিপুৰক দিয়া এই অঞ্চলত মানে প্ৰচেছটো চলি আছিলে, আমাৰ মালিকীটাত চলি আছে। তো এতিয়াতো আপোনালোকে দেখিছে সিহঁতে মাটিৰ পট্টা দিব নোৱাৰিব। আমাৰ গেৰেণ্টি যি স্কিম আছে, BPFৰ গেৰেণ্টি যি স্কিম আছে, এই গেৰেণ্টি স্কিমত 1 নম্বৰতে আছে আমাৰ মাটিৰ পট্টা দিবৰ কাৰণে আমি প্ৰস্তুতি কৰিছোঁ। আমাৰ হাগ্ৰামা ছাৰৰ এইটো মানে এটা এজেণ্ডা। তো আশা কৰিছোঁ নিশ্চয় আমি BPF চৰকাৰ আহিলে মাটিৰ পট্টাটো আমি সকলোকে আমি দিব পাৰিম বুলি মোৰ এটা আশা আছে। এইটো কেৱল আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ বাবে নহয়, কিন্তু এইটো আমাৰ গোটেই অঞ্চলৰ কাৰণে অকল চিৰাং নহয়। চিৰাঙত দেউশ্ৰীত যেতিয়া পাইছে একে আইনে ইয়াতো প্ৰযোজ্য। কাম কৰাৰ যিটো প্ৰচেছ, এই প্ৰচেছটো আগবাঢ়োতে আমি 17খন জিকিলেও আমি গভৰ্ণমেণ্ট বনাব পৰা নাই, সেইটো কাৰণে আমি দিব পৰা নাই। এতিয়া আশা ৰাখিছোঁ যে আমি কমচে কম মেজৰিটি লৈ পেলাই 25-26খন আমি MCLA জিকি পেলাই আমি নিশ্চয় আমাৰ হাগ্ৰামা ছাৰক চিট বনাব পাৰিম। আৰু আজি আপোনালোকে এই জাগাৰ সোমাপুৰ গাঁৱৰ যি আপোনালোকে আজি এক গাঁৱে গোটেই আমাৰ গোৰ্খাবাসী কমচে কম 80% মানুহবিলাকে আজি আমাৰ লগত জইনিং কৰিলে। তো মই বহুত সুখী হৈছোঁ, ধন্যবাদ হৈছোঁ, সাহস এটা পাইছোঁ যে গেৰেণ্টি স্কিম যি আছে মাটিৰ পট্টা আৰু কিবা কিবি বহুত সমস্যা। আগতো আমি পানী পোৱা কি পোৱাবিলাক ময়েই দিছোঁ BPFৰ সময়ত গোটেই। বৰ্তমান UPPL গভৰ্ণমেণ্টে এতিয়ালৈকে দিব পৰা নাই আৰু সিহঁতৰ সময়ো নাই, বেছি সময় নাই, 1.5 মাহ আছে। তো নিশ্চয় আমি মাটিৰ পট্টাৰ বাহিৰেও বহুত আমি কাম কৰিব পাৰিম আপোনালোকৰ কাৰণে, এইটো আশা ৰাখিছোঁ। আৰু গোটেই 172 মানে ইয়াতে আজি জইনিং হৈছে আৰু আছে আমাৰ বজাৰত আকৌ আছে, তাৰপিছত আকৌ ইফালে আছে। আজি ৰাতি 9টা-10টালৈকে আমি জইনিঙে কৰি থাকিম। ছাৰ 2021 চনত অসম চৰকাৰে BTR চৰকাৰক যে এটা গেজেট নটিফিকেশ্যন দিছিলে গোৰ্খাসকলৰ প্ৰটেকশ্যন ক্লাছ দিবৰ কাৰণে, কিন্তু এতিয়া BTR প্ৰশাসনে এইটো কামটো কৰাও নাই। আপুনি কি ক'ব এই বিষয়ত? BTR গভৰ্ণমেণ্টে কৰা নাই, এইটো আমি অপজিশ্যনত আছোঁ, কৰিব লাগিছিল, কিয় কৰা নাই। মই অনুৰোধ কৰিছোঁ যাতে এইটো ইমপ্লিমেণ্ট কৰি অনুৰোধ কৰিছোঁ। আমাৰ গভৰ্ণমেণ্ট অহা সময়ত এতিয়া সিহঁতে কি কৰিছে কৰা নাই এইবিলাকক আমি ক'ব নাযাওঁ, যিটো আমাৰ গভৰ্ণমেণ্ট নহয়। তো কথাটো হ'ল সিহঁতে যি প্ৰতিশ্ৰুতি দিছিল এই প্ৰতিশ্ৰুতিবিলাকক ৰাইজৰ কাৰণে কৰক, সেইটোকে আমি ক'ব পাৰিম। বাকী আমি গভৰ্ণমেণ্ট অহাৰ পিছত আমি কি কৰিব পাৰোঁ, আমাৰ কি স্কিম আছে এইবিলাকক আমি কৰিম, ৰাইজৰ কাৰণে কৰিম। ধন্যবাদ।